Hey friends, hi, hello, namaskar, welcome back to Devil Vlog. So আজি ব্লগটো বিশেষ কোনো কামৰ নহয়, এনে জাষ্ট অকণমান টাইম পাছ বুলি অকণমান বনাই লওঁ, কাৰণ ব্লগ মই ইমান দিয়া নহয়, কাৰণ মোৰ বহুত কাম চাম থাকে, স্কুলৰ বহুত কাম থাকে, গতিকে মোৰ ব্লগটো মোৰ দিয়া নহয়, সদায় ব্লগ দিয়া নহয়। তো মানে মোৰ NCCত বহুত কিবা বস্তু বেলেগ বেলেগ জেগাত আছিলে, তো এইকেইটা মই কালেক্ট কৰোঁ, অকণমান আধা বস্তু আনিছোঁ, বাকীকেইটা কালেক্ট কৰিম এতিয়া। তো এতিয়া এজনী লগৰ তাত যাম, ফ্ৰেণ্ডৰ তাত যাম, তো ফ্ৰেণ্ডৰ পৰা কিবা কিবি বস্তু আছে NCCত, তো এইকেইটা বস্তু আনি যাম আৰু বলক যাই থাকোঁ লাহে লাহে খোজকাঢ়ি চাই লগত খাই পালোঁ। আজি বহুত দিন মূৰত মোৰ ব্লগত আহিছে পোৱালি ব্লগ। আজিকালি ব্লগ কি হ'ল? ব্লগ আহি আছে, আজি বনাম চাব আপোনালোকে। তাৰমানে কি হ'ল, পোৱালি ব্লগত কিবা হ'ল গম নাপাওঁ, যেতিয়া পৰা শ্বৰ্ট ফিল্ম বনোৱা ষ্টাৰ্ট কৰিছে এতিয়া ব্লগটো গায়বে। মানে এটা শ্বৰ্ট ফিল্ম বনাইছে, তাৰপিছত বনাব বুলি ভাবি আছে, বাট বনোৱা হোৱা নাই। বাট কমচে কম ব্লগটো দিব লাগে, বেকা চেনেলটো যাই আছে। মানে গাইজ এটাই শ্বৰ্ট ফিল্ম বনাইছোঁ আৰু নেক্সট শ্বৰ্ট ফিল্ম মানে স্ক্ৰিপ্ট পোৱা নাই। আপোনালোকে যদি পাৰে ইয়াৰ ব্লগত স্ক্ৰিপ্ট এটা কেলি গৈ লিখি পেলাই পঠাওক, আমি সেইটোত বনাবৰ কাৰণে ট্ৰাই কৰিম, হয় কি নহয়? য়েছ, অবভিয়াছলি হ'ব, কাৰণ আমাৰ দৰ্শকৰ যোনটো কি বুলি কয় এই ভোটিং, মানে যি আপোনালোকে যি ভাবে লওক, মুখত অহা নাই মোৰ, মানে কি যাৰ যিটো ভাল লাগে সেইটো আপোনালোকে কওক, সেইমতে আমি বনাবৰ কাৰণে ট্ৰাই কৰিম। যিকোনো ধৰক আপোনালোকে লাভ ষ্টৰি ক'ব খোজে, বা ধৰক এই বেষ্ট ফ্ৰেণ্ডৰ বা কিবা কিবি বেলেগ কিবা যদি থাকে যদি কিন্তু হ'লে নিচা বোলা বস্তু নকৰিব হা, আমাক কিন্তু ঘৰত ফালিব আহিব নাই। তো মানে বেলেগ কিবা ভাল চাল বস্তু যোনটো আমি দিলে ভাল হ'ব, তো সেইবিলাকৰ ওপৰত কিবা এটা লিখি দিয়ক, লিখি মানে আপোনালোকক অকণমান আইডিয়া দিয়ক, তো সেই হিচাপে আমি বনাই ল'ম, কাৰণ আমি আইডিয়া পোৱা নাই বৰ্তমান। যদি পায় তো দি দিব, আৰু আশা কৰিছোঁ এই ব্লগটো সোনকালে পাম, ব্লগ বনাম আজি। আৰু শ্বৰ্ট ফিল্মটো পাব লাগে সোনকালে। শ্বৰ্ট ফিল্ম গাইছে যদি দিয়ে আমিও বনামেই। তো আপোনালোকে দিয়ক স্ক্ৰিপ্ট এটা, আমি শ্বৰ্ট ফিল্ম বনাই দিম সেই হিচাপতে, চাই থাকক দেখালোঁ। ফ্ৰেণ্ডছ, দেৱালীটো অহাই নেপালে, বাট দেৱালী লাইটিং পূৰা বিকাশ ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে অতি সোনকালে দেৱালী লাইটিং লৈ লওক, কাৰণ দেৱালীৰ পূৰা ধুমধাম কৰিব লাগিব, কাৰণ এই বছৰ কৰোণাটো নাই ইমান, তো যিমান লাগি আছে কৰোণা নাহে চাগে, আৰু নাইও বৰ্তমান ইমান নাই। তো তথাপি মাস্কটো পিন্ধব লাগে, মই পিন্ধা নাই, ঘৰৰ আহোঁতে মাস্ক আনি পাহৰি গৈছোঁ। তো বাধ্য কৰোণা ইমান নাই, তো আপোনালোকে পূৰা লাইটিং কৰক, পূৰা সজাগ ধামধুমিতে কৰক, আৰু দেৱালীটো এইবাৰ ধামাকাই হ'ব গাইছ, ধামাকা। তো ফ্ৰেণ্ডছ, আমি আহি আছিলোঁ গণেশপাৰাত পিনে, তো আহাতে চম্পাৱতী ফিল্ডত, তাৰমানে এইখিনি গণেশপাৰা এৰিয়াই পৰে, বাট মই যাই আছোঁ গণেশপাৰা বাথৌ মন্দিৰৰ পিনে। তো চম্পাৱতীৰ পিনে এটা ধামাকা বাণিজ্য মেলা হৈ আছে গাইছ, বাণিজ্য মেলা। তাৰমানে মেলাটো কি হৈছে গম নাপাওঁ, চাওঁ আমি ভিতৰত যাব পাৰোঁ, যদি ভিতৰত যাওঁ তো বাণিজ্য মেলা আপোনালোকক দেখাই দিম, আপোনালোকে আহি যাব, এড্ৰেছটো মই কৈ দিম। তো এইটো এড্ৰেছটো হ'ব কামৰূপ মেট্ৰ' আছাম, গুৱাহাটী 25 AKD ৰোড, চম্পাৱতী, মানে গুৱাহাটী চম্পাৱতী ফিল কৰি চবে চিনি পায়। তো চম্পাৱতী পিনে আহি যাব, বাণিজ্য মেলা বুলি আছে, নেশ্যনেল ট্ৰেড এক্সপো। তো মানে মই আহি আছিলোঁ, ফটকৈ দেখা পাই গ'লোঁ, তো ভাবি আছোঁ যাওঁৱে নেকি, যদি যাওঁ ব'লক এবাৰ চাই আহোঁ ভিতৰৰ পৰা, কাৰণ ICC পৰা চেকিঙো কৰিছোঁ, চাইও যাওঁ তো কি হৈ আছে। আৰু এইটো চা গেট ডাঙৰকৈ বাণিজ্য মেলা, নেশ্যনেল ট্ৰেড এক্সপো। তো বলক নমস্তে কৰি স্বাগতম কৰিছে আমাক। তো মেইন ফাৰ্ষ্টত ৰাস্তাটো ক্ৰছ কৰিব লাগিব, আমি অপজিট ৰাস্তাত আছিলোঁ, তো ৰাস্তাটো ক্ৰছ কৰি লওঁ। তো ৰাস্তা ক্ৰছ কৰি পিনে ডাঙৰ চাই বাণিজ্য মেলা বুলি আছে। তো মানে কি ইয়াতে এজন NCCৰ চিনিয়ৰ, তো লগৰে হয়, তো তাক লগ পালোঁ, তো তাক লগ পোৱাৰ কাৰণে অকণমান আহি গ'লোঁ, কথা চথা পাতিলোঁ, আৰু এইপিনেতো পূৰা চাওক, পূৰা মেলাটো পূৰা বনাই দিছে, আৰু কি ক'ম, তো মজা লাগিছে, মেলাটো ভালদৰে বনাইছে, আৰু মানে ভিউটো চাওক না। চ' এইজনী আমাৰ স্কুলৰ ফ্ৰেণ্ড, হাই চিষ্টাৰ হয়। ঐ ক'ত আছিলি, ক'ত আছিলি?
ইয়াতে ক'ত আছিলে চাব আছিলে মানে গাইজ এই মেলাখনৰ নাম কি দিছা কৈ দে মোৰ নানীৰ বাণিজ্য মেলা ইছ ৰাম তো গাইছ মানে বাণিজ্য মেলা পৰা নামে ডুবাই দিছে তাৰমানে সি ৰাখিছিলে ইয়াৰ নানীৰ বাণিজ্য মেলা তো বলক চাই আহোঁ কিবা কিবি কি উঠিছে ৱেলকাম ৱেলকাম চ' ফ্ৰেণ্ডছ আমি ওলাই গ'লোঁ বাণিজ্য মেলাৰ পৰা বেছি একো নাই আজি ইমান একো নাই দোকান পাতিকেইটা খোলাই নাই তো মোৰ নেক্সট ডেষ্টিনেশ্যন মানে য'ৰ পৰা মোৰ NCC বস্তু কালেকশ্যন কৰিব লাগে তো সেইকেইটা ল'ব যাওঁ এইকেইটা লৈ পিনে ঘৰত যাম আৰু আন্ধাৰে হৈছে দেখা পাইছে আপোনালোকে তো আন্ধাৰ হৈছে আৰু আপোনালোকে জানে মোৰ ৰাতি কেমেৰা কোৱালিটি বেয়া তথাপিও মই বনাই আছোঁ তো ঠিকে আছে আপোনালোকে চাই দিয়ক আৰু কিবা কম বুলি কৈছিলে মোৰ এটা প্লেন কেঞ্চেল হৈ গ'ল মানে গাইজ মই ঠিকে ভিডিঅ' বনাই আছিলোঁ 2-3 মিনিট এটা ব্লগ হৈছিলে কিন্তু মোৰ মাইণ্ডত কিবা অলপমান মানে কি কিবা অলপ বেলেগ অলপ প্ৰব্লেম আহি গ'ল তো সেইটো কাৰণে মানে কি ব্লগটো মানে নাপাব নেক্সট আপোনালোকে কিন্তু কালি বজাত চিয়'ৰ ব্লগ পাব দেৱালী ব্লগ তো মানে কি হ'ল ব্লগ বনাম বুলি ভাবিছিলে বা ব্লগ বনাইছিলে মানে কিবা কেমেৰা কিবা প্ৰব্লেম আহি গ'ল মোবাইলৰ মানে কিবা মানে এইবিলাক কোৱা নাযায় না মানে প্ৰব্লেম এটা আহি গৈছে আপোনালোকে ভাবিব কিবা প্ৰব্লেম হৈছে এই প্ৰব্লেমৰ কাৰণে ব্লগটো বনাব নোৱাৰে বাট কালি পূজাত মাকা আহিব তো ভাবিছোঁ কালি পূজালৈকে বহুত দেৰি আছে মই ভাবিছিলোঁ যে মানে গাইজ কাৰোবাৰ তলত যদি বম লগাই হ'লে দৌৰি দিম মানে মই ভাবিছিলোঁ লক্ষী পূজাৰ পিছত ডাইৰেক্ট কালি পূজাত ব্লগ বনাম কিন্তু দেৰি বহুত হৈ যায় মোৰ ব্লগো দিয়া নহয় সেইকাৰণে মোৰ ভিউজ নাহে তো ভাবিছোঁ টাইম পাছ মানে আবেলি সময়ত কি কৰোঁ এইখিনি দেখাম তো আজি প্লেনটো হ'ল মোৰ NCC কাপোৰ কালেকশ্যন হ'ব লাগে তো বলক চাই থাকক আমি এতিয়া আধা মানে 4 ভাগৰ 3 ভাগ আহি গৈছোঁ আৰু 1 ভাগ যাব লাগে যেতিয়া পাই যাম আন্ধাৰে হৈ গৈছে কি ক'ম চ' ফ্ৰেণ্ডছ আমি গলিলৈকে সোমাই গ'লোঁ তো গলিৰ পৰা এতিয়া ভিতৰত সোমাই যাই আছোঁ আপোনালোকে দেখা পাইছে মানে এটা কথা আছিল মই গলিটো তাতে সোমাই আহিলোঁ কি গ'ল তাইৰ মানে এটা কুকুৰ আছে তো এই কুকুৰটো বোলে ভয় খায় মই আছোঁ মই এটা চাউণ্ড দিম নেকি চাব গাইজ তো মানে এই মানে পুলিচ ব্লগিং হৈছে মানে তো যাৰ ঘৰত যাই আছোঁ তাৰ ঘৰত কুকুৰ আছে তো মই কৈছোঁ ফোন মাৰি পিনে কওঁ কুকুৰটো বান্ধিবৰ কাৰণে সি কয় নাই মই আছোঁ ন মই জানো সি নিজে এটা কুকুৰ তো কুকুৰটো চম্ভালিব পাৰিবই গাঠা চাকে তো নিজে কুকুৰটো বেলেগ কুকুৰ চম্ভালিব পাৰিবই ন মই পাহৰি গৈছিলোঁ তো চাই থাকক শেষ হ'ল চ' ফ্ৰেণ্ডছ আমি ভিতৰলৈ সোমাই আহিলোঁ আন্ধাৰ হ'ব পাৰে তো ফ্লেছটো অন কৰি দিওঁ তো আমি ভিতৰত সোমাই আহিলোঁ এয়া যাই আছোঁ ভিতৰত কুকুৰটো নাই আচ্ছা ইয়াৰ চাগে ইয়াতে কি কৰিছা আচ্ছা তো ভিতৰত সোমাই আহিলোঁ চাইড দে বেলেগ কিবা এই কুকুৰ চাউণ্ড পাই আছোঁ ভয় লাগে নক চ' মোৰ চব বস্তু লোৱা হৈ গ'ল ইয়াত দেখা পাইছোঁ ইয়াতে আছে তো কেপ আৰু কেপৰ বাহিৰটোৰ ওপৰত ৰাখিছোঁ বাকী জোতাটো তলত ৰাখিছোঁ মানে বেছি একো নাছিলে জোতা আছিলে কেপ আছিলে আৰু NCC বেল্ট তো এইকেইটা বস্তু আছিলে এইকেইটা বস্তু লৈ ল'লোঁ এতিয়া আৰু ঘৰতে যাওঁ ঘৰত যাবি ন ক'ত যাবি মই টিউশ্যনত যাম এবাৰ টিউশ্যন ল'ম ন সেইটো কাৰণে সি তাৰমানে টিউশ্যন ল'ব তো টিউশ্যনৰ তাতে যাম তো মই এতিয়া বস্তু লৈ ল'লোঁ তো বলক এতিয়া এই নেদেখাওঁ এইখিনি তো ফ্ৰেণ্ডছ আজি ব্লগটো এইখিনিতে সমাপ্ত তো বিশেষ একো নকওঁ আৰু বিশেষ একো দেখাবলৈ বস্তু নাই তো আজি ব্লগটো এইখিনিতে সমাপ্ত তো নেক্সট ব্লগত লগ হ'ব